ফ্ৰেণ্ডছ, কি খবৰ সকলোৱে নিশ্চয় ভালে আছে। মই আজি আপোনালোকৰ ওচৰলৈ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। তেন্তে আহকচোন চাওঁ। যদি ভিডিঅ'টো ভাল পায় লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কাষত যে আছে বেল আইকনটো সেইটো প্ৰেছ কৰিবলৈ নাপাহৰিব। মই প্ৰথমতে আপোনালোকক এটা মোৰ নিজে ৱৰ্ক কৰা ব্লাউজ এটা দেখাবলৈ ওলাইছোঁ। মই এবাৰ বনাইছিলোঁ। এইটো প্ৰিন্সেছ কাটৰ ব্লাউজ হয়। এইটো ফ্ৰণ্ট সাইড হয়। এইটো এনেকুৱা ডিজাইন দি দিছোঁ আৰু এইটো সেম ধৰণে ডিজাইন দি দিছোঁ আৰু লগতে মই এইটো দহি গুঠি দিছোঁ আৰু মোৰ চাদৰখন ব্লু হয়, সেইকাৰণে ব্লু কালাৰৰ একে মেটচিং মিলিবৰ কাৰণে ধুনীয়া দেখিবৰ কাৰণে মই এইটো লগাই দিছোঁ আৰু লগতে এইটো দহি গুঠি দিছোঁ। আপোনালোকে চাওকচোন কেনেকুৱা লাগিছে। মই বাৰু ফটো এটা এড কৰি দিম ইয়াৰে আৰু লগতে আপোনালোকক এইটো বেক সাইডটো দেখুৱাবলৈ ওলাইছোঁ। এইটো হৈছে বেক সাইড ইয়াৰে। এইটো ভালকৈ আহিছে নাই, আহিছে চাগে, নহয় জানো। আপোনালোকে কমেণ্ট কৰি জনাবচোন কেনেকুৱা পায় এইটো। মই আপোনালোকক এটা লেহেংগাৰ টপ দেখাবলৈ ওলাইছোঁ। আহকচোন চাওক কেনেকুৱা হয়। এইটো হৈছে লেহেংগাৰ মোৰ এইটো টপ চিষ্টেমৰ বনাইছিলোঁ। এইটো ইয়াৰে পটি দি দিছোঁ। এইটো এনেকৈ পটি দি দিছোঁ আৰু লগতে এইটো হাত দীঘল হয় সেইটোৰ নিচিনা। ইয়াত কিন্তু মই এইবাৰ দহি গুঠা নাই, এইটো কুচ দি দিছোঁ। এইটো কুচ চিষ্টেমৰ এইটো আৰু লগতে ইয়াৰ বেক সাইড ডিজাইনটো হৈছে এনেকুৱা। আপোনালোকে কেনেকুৱা পায় ক'বচোন। এইটো কিন্তু দহি হুক চিষ্টেম যিটো কয় এইটো হুক চিষ্টেমৰ হয়। এইটো হুক চিষ্টেম এনেকুৱা। টপ দেখাইছিলোঁ, এইটো টপ। সেইটো টপৰ লগত এইটো ঠিক তেনেধৰণৰ একে মেটচিং কালাৰৰ মই স্কাৰ্ট বনাইছোঁ। এইটো মই নিজে বনোৱা দেই। এইটো বেক সাইড। মই এটা দহি গুঠিছিলোঁ ৰিচেণ্টলি, কেইদিনমান হ'ল মই দহিটো গুঠিছোঁ এনেকৈ। এইখন চাদৰ হয়। মই কেতিয়াবা এইটো ব্লাউজৰ লগতো পিন্ধি যাব পাৰিম, যিটো লেহেংগাৰ ব্লাউজ হয়। এইখন চাদৰ, এইখন পলি পাটৰ হয়। কেনেকুৱা লাগিছে আপোনালোকে ক'বচোন। যিহেতু কৰোণাৰ আতংকৰ বাবে সকলোৱে ঘৰত সোমাই থাকিবলগীয়া হৈছে, ময়ো ভাবোঁ এইকেইদিন ঘৰতে সোমাই থাকক আৰু লগতে তেওঁলোকে যিবোৰ ঘৰতে কাম কৰি ভাল পায় সেইবোৰ লৈয়ে আনন্দ লাভ কৰক। আৰু ময়ো ঘৰতে সোমাই মই যিবোৰ ভাল পাওঁ কাম কৰি সেইবোৰ কাম হাতত তুলি লৈছোঁ। ঠিক তেনেধৰণে আপোনালোকক আগতে দেখালোঁ এখন দহি, এইখনো দেখাব ওলাইছোঁ। এইখনো মই যোৱাকালি কৰিছোঁ। এইখন আপোনালোকে কেনেকুৱা পাইছে চাবচোন। এইটো মই পিংক সূতা, গল্ডেন সূতা আৰু গ্ৰীণ সূতা তেনেকুৱা মিক্সিং কৰি দিছোঁ। তেতিয়াহ'লে আজিলৈ আহিছোঁ। ধন্যবাদ।